Hello friends, welcome back to my channel GIRBANI'S. আজি মই আপোনালোকক দেখাম মোৰ পেহীৰ ল'ৰাৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিয়াৰ কিছু মুহূৰ্ত। দাদাই বিজ্ঞান শাখাত 9 পজিশন পাইছে। এতিয়া বলক ভিডিঅ'টো এনজয় কৰো। Hi guys. এয়া পেহা মা বা আৰু দাদা ৰামানুজন কলেজলৈ গৈ আছে। আমি এতিয়া নগালৈ গৈ আছো। বেছি সময় নাই আৰু পামগৈ। Gimana nama? Mami kalian itu? ইজনৰ পিছত কিজন ছাত্ৰ আছে ইতিমধ্যে তিনিজন আপুনি দেখা পাইছে আৰু ওচৰত দুজন আহি পাইছে খুব আনন্দিত ইয়াৰ বায়েকেও ইয়াতে পৰিছিল 2 নম্বৰ কাৰণে ৰেংক মিছ কৰিছে গুৱাহাটী মেডিকেলত আছে গতিকে অতি আনন্দিত খুব ভাল লাগিছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ এই যে আজিৰ যিটো মানসিক খাদ্য আজি খাব গোটেই বছৰটোৰ কাৰণে কাম কৰিব কষ্ট কৰিব নিশ্চিতভাৱে আৰু অকণমান কথা বিচাৰিছোঁ যে সকলোৱে কৈছে ইতিমধ্যে ভৱিষ্যতে সকলোৱে এটা সপোন কৰি ৰাখে যে মালাটো মহে পিন্ধিব লাগিব আমি পৰিৱেশটো যিটো বৰষুণ আছে চাৰে আমি সেই পৰিৱেশটো দেখুৱাইছোঁ এই মঞ্চত বাকী আজি কওকচোন বাকী হেৰি আৰু বৰষুণ আহি চিকিৎসক হ'ব বিক্ৰীৰ লাভ কিন্তু দেখা পাইছে তেওঁ বিজ্ঞান শাখাত সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা এই মুহূৰ্তত উপস্থিত আছে। মই তেওঁৰ ওচৰলৈ
সিফালৰ পৰা দীপাংকৰ চাই সিফালৰ পৰা ভাল যাম এই মানুহটো লাগিলে তুমি এদিন গ'লোগৈ এদিনত মেলা চাবলৈ চব ৰেডি গছৰে ডালতে গাইছে নিজান বননিতে কেতেকী চৰাই নিজান বননিতে কেতেকী চৰাই মৌ জানো বিলাতে হাইছে वन अक्टूबर बोले का 1 अक्टूबर
ফুলনি গাইজ এয়াই আছিল আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই